নমস্কাৰ সকলোকে লাইফষ্টাইল বা বিস্মিতাৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম। কি বনাইছা তুমি? আজি যে খুৰীহঁতৰ এনিভাৰ্চেৰী চব পুৰা ব্যস্ত মাহঁত ভাত বনোৱাৰ সময়তে নামঘৰলৈ গুচি গ'ল দালি আৰু ভাতটো হৈ গ'ল ভাজি বনাইছোঁ গুড লাগি থাকা এইবিলাক মানুহ হিচাপ কৰি আছোঁ সন্ধিয়া আমিবিলাক সব বিয়া বুলি একেলগ হৈছিলোঁ। আপোনালোকে যদি আগৰ ব্লগ চাইছে তেনেহ'লে গমেই পাইছে গুৱাহাটীৰ খুৰীহঁতো অলৰেডি আমাৰ ঘৰত আছে আৰু কোনো এতিয়ালৈকে ঘৰা-ঘৰি যোৱা নাই। সব আমি একেলগে হৈ আছোঁ এতিয়ালৈকে। আৰু ইয়াতে গহপুৰত থাকোঁতে এইবাৰ মাইনা খুৰীহঁতৰ এনিভাৰ্চেৰী পৰি গ'ল, গতিকে এনিভাৰ্চেৰী বুলি সৰু সুৰা এটা তেওঁলোকে আয়োজন কৰিলে আৰু ইয়াত তাৰে প্ৰস্তুতি চলি আছে। তাৰপিছত মই আকৌ পটককৈ ওলাই গ'লোঁ বৰ্তাহঁতৰ ঘৰলৈ। শুনো হাই আমাৰ মামীৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। ও আই এজনী আমাৰ চুম্বা পোৱালি পাৰ্টি বেক কেমেৰা কৰি দেখাই আছো ৰ'ব। কি চলি আছে? বিয়া দেখোন গ'ল। হাই কৈছা অ'কে চাওঁ তুমি অকণমান চাইড হৈ দিয়া, মই যাওঁ। আমাৰ সত্ৰ নামঘৰত সন্ধিয়া সময়ত চবেই মিলি একেলগে প্ৰাৰ্থনা কৰে আৰু সেই প্ৰাৰ্থনাৰ সময়ত যে চববোৰ একেলগ হ'ব সেইটো সময়তে খুৰীহঁতে কিবা কিবি খুৱাই দিম বুলি ভাবিলে আৰু এয়া আমি এতিয়া চববিলাক লগ হৈছোঁ। আজি আমাৰ মেৰেজ এনিভাৰ্চাৰী সেইকাৰণে ইয়াতে শৰাই এখন দিছোঁ আৰু আমাৰ সত্ৰ নামঘৰত শৰাই এখন দিলোঁ ৰাতিপুৱা আৰু এতিয়া আমাৰ গোটেই পৰিয়ালৰ গোটেইখিনি আছে। আমাৰ ভতিজা ভতিজী ভনী চব আৰু আমাৰ পোৱালী ছোৱালী বৌহঁত চবকে আমি অকণমান পাৰোঁ যিখিনি পাৰোঁ আৰু পায়স আৰু কিবা মিঠাই চিঠাই খুৱাইছোঁ। আমাৰ সত্ৰৰ নামঘৰ মণিকূট আসন ইয়াতে দাদা মণি চব বহিছে চবকে। আমাৰ পোৱালি পাৰ্টি এইবিলাক চব পোৱালি পাৰ্টি। ইয়াৰ পায়স খুৱাইছোঁ চবকে। আমাৰ স্বামী এইজনী আমাৰ চুমু মাতটো নোলাব পাৰে হ'লেও কৰিছোঁ আৰু এয়া চবেই খাই আছে ৰাইজে। এয়া কি বুলি ক'ম বহুত কোমাইছে খালি একেটা বস্তু নহয়। দৰা নেচে। এতিয়া গৃহস্থই নিজে খাইছে আৰু আমাৰ এয়া নতুন কইনা আহি উপস্থিত। কিটচেনত একদম গোটেইবোৰ ব্যস্ত আৰু মানে আমাৰ বোৱাৰী কেইজনমানী আছে, তোন আছে, একদম কিটচেনত পূৰা লাগি আছে, চাহ বনোৱাত লাগি আছে। এইজনী আমাৰ এজনী ভনী আইদেউ, এইজনী ভনী, এইজনী ৰেণু। আমাৰ এইটো কিটচেন নামঘৰৰ আমাৰ কিটচেন এইটো ধুনীয়াকৈ সজাই থোৱা আছে। এইটো আমাৰ এইটো নামঘৰৰ কিটচেন দেই। এয়া নামঘৰৰ অনুষ্ঠান ভাগ ভালে ভালেতো হৈ গ'ল। তাৰপাছত আমাৰ ঘৰত এতিয়া চলিব ৰাতি পাৰ্টি, এনিভাৰ্চেৰী পাৰ্টি। চ' মায়ে বনাই আছে ভাত আৰু বাহিৰতো চলি আছে কিবা দেখাই আছোঁ। এয়া বাহিৰত বাৰাণ্ডাতে বহি লৈছে মাইনা আৰু তুমন। ইহঁতি কাটি আছে হাঁহ, দুটা হাঁহ কাটি আছে, দুইটাই বধ কৰি দিলে
আৰু এয়া এতিয়া আমাৰ ৰাতি পাৰ্টি চলিব আৰু আজি হাঁহটো বনাইছিলে মাইনাই দেই টেষ্টি হৈছিলে টেষ্টিয়ে বনায় মাজে মাজে বনাই দিয়ে টেষ্টি হৈ যায় আৰু এয়া টুনবা হাঁহিক লৈ আছে টুনবা আৰু আমাৰ ঘৰ একদম আলহীৰে ভৰ্তি টুনবাৰ মাক দেউতাক আৰু এয়া দৰাৰ দেউতাকো বহি আছে আৰু তাৰ মাজতে এয়া আহি পালে মান ধৰিবলৈ মোৰ ইমান ক্লিপছ লোৱা নহ'লে জাষ্ট খুৰা খুৰী সেৱা কৰাকৈ দেখাই দিলোঁ মান ধৰা আৰু তাৰপাছত এতিয়া এয়া এনিভাৰ্চাৰীৰ কাৰণে খুৰীহঁতক বহুতে কিবা কিবি গিফ্টটো কৰিলে সেইবিলাকো মই অকণমান ৰাখিছোঁ আপোনালোকক দেখাম বুলি আৰু এয়া পিছদিনাখন হৈ গ'ল দেই দৰাৰ ঘৰত মানে বিয়াৰ ঘৰত পানী তোলা জলপান আমি চবেই এয়া খাবলৈ আচলতে একেবাৰে ওলাই গৈছোঁ জলপান খাম আৰু খাই পেলাই আমি চবেই এপাক পূজা চাবলৈ বুলি ওলাই যাম যিহেতুকে পূজাৰ বতৰ জলপান খাই বৈ লৈ পৰিয়ালৰ আটাইবোৰ বহি অলপমান কথা বতৰা যিহেতুকে এদিন দুদিন পিছতে চববিলাক আকৌ ঠান বান হৈ যাব চব নিজৰ ঘৰলৈকে গুচি যাব গতিকে চবেই বহি অকণমান কথা পাতিছোঁ আৰু তাৰপাছত এয়া আমি ওলাই গ'লোঁ অকল আমি দুটাহে এতিয়া তাৰপাছত চবকে দেখা পাব বাৰু চববিলাক ওলাই গৈছোঁ আৰু আচলতে ভিডিঅ' বহুত দিন আগৰে দেই কিন্তু আপলোড কৰাত মোৰ দেৰি এডিটিঙত দেৰি কাৰণ আপোনালোকে যোনে মোৰ ব্লগ চাগে জানেই মোৰ নিউবৰ্ণ বেবী এটা আছে গতিকে তাইৰ কাৰণেও মোৰ বহুতখিনি সময় মই মেনেজ কৰিবলগীয়া হয় এখন ঘৰ চম্ভালি তাইক চম্ভালি আৰু লগতে এতিয়া মই এইটো কণ্টিনিউ কৰি আছোঁ গতিকে সময়তকৈ দেৰিকৈহে মই ভিডিঅ'বিলাক আপলোড দিব পাৰিছোঁ তাৰ কাৰণে এক্সট্ৰিমলি চৰি আৰু এয়াই আৰু গহপুৰৰ পূজা এয়াই তথাপিও বহুত ধুনীয়াকৈ বাৰু পূজা পাতিছে গহপুৰত আৰু এয়া পুৰুবাৰী বুলি জেগা এখন আছে এয়া তাৰে পূজা সোমাই নগ'লোঁ ইমান বেছি ভিৰ দেখিলোঁ হাঁহিক লৈ পেলাই আৰু বাবলুদাৰ ছোৱালীজনীও আছিলে মানে নমিবাৰ ছোৱালী গতিকে ইমান ভিৰত তাৰমানে বাচ্ছা লৈ যাবলৈ দিগদাৰ হয় গতিকে নগ'লোঁ তালৈ বাহিৰৰ পৰাই দেখালোঁ আৰু আমি এতিয়া আহি গ'লোঁ খাবলৈ কিন্তু ইমানেই বেছি ভিৰ পাৰ বহিবলৈ জেগা নাই ক'ৰবাত বেলেগৰ মানুহৰ লগত বহিছিলোঁগৈ পিছত আমি একেলগতে পাই গ'লোঁ আৰু এতিয়া আমি বহিম খাম এনজয় কৰিম গহপুৰ পূজা নমিবা মই য'তে যাওঁ নমিবা প্ৰায় থাকোঁৱে আৰু ন অকলে নকৰি এইখন আমি খাবলৈ বহা ৰেষ্টুৰেণ্ট হয় আৰু আজি ইমান একো বস্তু এভেইলেবল নাই কাৰণ এই পূজাৰ ভিৰৰ কাৰণে গোটেইবোৰ হেৰি হৈ গৈছে চ' কি খাওঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি শেষত চাওমিনে খাবলগীয়া হ'ল কাৰণ বস্তু এভেইলেবল নাছিলে পূজাৰ ভিৰৰ কাৰণে বহুত ভিৰ গতিকে বস্তু চব চ'ল্ড আউট হৈ গৈছে আৰু আজি আমাৰ নিমন্ত্ৰণ আছিলে বাবলুদাহঁতৰ ঘৰত ৰাতিৰ ভাত সাজৰ গতিকে আমি পূজাৰ পৰা বাহিৰে আহি মাইনাইটো কাপোৰে চেঞ্জ কৰা নাই মই পিছে চেঞ্জ কৰিলোঁ বাৰু তাৰপিছতে আমি এতিয়া খানা খালোঁ আৰু নেক্সট ডে আমাৰ ৰাতিপুৱা টিকেট আছিলে আমি এইবাৰ মই হাঁহিক লৈ এটা নতুন এক্সপিৰিয়েঞ্চ কৰিছোঁ মানে বাছত আহিলোঁ ছুপাৰত আহিলোঁ আমি ভাল লাগিলে বাৰু আহি তাই আমনি নকৰিলে আচলতে কি হয় গাড়ীখন যিমানেই লৰে তাই টোপনি যায় আচলতে তাইক চাগে লৰাই থকা বুলি ভাবে আৰু এটা আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজ আছে ছাৰপ্ৰাইজটো হৈছে এইটো আচলতে ছাৰপ্ৰাইজ মানে কি আৰু আপোনালোকক ভিডিঅ'ৰ আগৰখিনিত মই কথাটো কোৱা নাই সেইটোৱে আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজ তাই পূজাৰ কাৰণে 10 দিনে ছুটি পাইছিলে যিহেতুকে তাই হোষ্টেল গাৰ্ল হয় গতিকে ছুটি নাছিলে সেই 10 দিনতে মই তাইক গুৱাহাটীলৈকে লৈ আহিলোঁ তাই মানে হাঁহিক সেই 1.5 মাহৰ পৰা 2 মাহৰ সময়খিনিতে যি লগ পাইছিলে গতিকে বহুত বেছি মিছ কৰি আছিলে তাই আৰু মোৰো তাইক বহুত দিন লগ পোৱা হোৱা নাই গতিকে সেইকাৰণে মই তাইক লৈ আহিলোঁ আৰু তাইৰ কাৰণে আচলতে আমি দিনত টিকেট কৰিব লগা হ'ল কাৰণ ৰাতি আহিলে আমি তাইক ল'ব নোৱাৰিলোঁ হয় আৰু তেজপুৰৰ পৰাই আমি তাইক পিক আপ কৰিলোঁ কিন্তু দিনত আমাৰ বহুত দিগদাৰ হৈছিলে টিকেটৰ কাৰণে একদমেই মানে টিকেট নাছিলে পূজাৰ ভিৰ ভাৰৰ কাৰণে তথাপিও আৰু সেয়া মাইনাৰ লগত আমি একেলগে চিট নাপালোঁ মাইনা সেই আগত বহিবগৈ লগা হৈছে বাৰু যি কি নহওক আৰু আহিলোঁ আৰু কিন্তু আহি পেলাই তাইৰ লগত মোৰ একো ভিডিঅ' কৰা নহ'লে কাৰণ হাঁহি তাই দুইজনীকে চম্ভালি তাইও আৰু এটা কেঁচুৱাই গতিকে মোৰ একোৱেই ভিডিঅ' কৰা নহ'ল ক'তো আমাৰ ওলাইও যোৱা নহ'ল একো ভিডিঅ' আৰু আপোনালোকে তাইক লৈ নাপাব তথাপিও এটা সৰুকৈ আছে বাৰু সেইটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম দেখিছেনে বেকগ্ৰাউণ্ডত কোন ফচি আহিছে বহুত দিনৰ মূৰত তাই হাঁহিক সেই 1.5 মাহতে পোৱা আৰু যেতিয়া মই ঘৰত আছিলোঁ তাৰপাছত তাই পোৱাই নাই
আৰু সেইকাৰণে এতিয়া পূজা বন্ধত মাত্ৰ 10 দিনৰ বন্ধ পাইছিলে আৰু আমিও যে গহপুৰ গৈছিলোঁ আহোঁতে তাইক লৈ আহিলোঁ মোৰ ভিডিঅ'বিলাক আপলোড কৰাই হোৱা নাই মানে আচলতে এডিটিং কৰিব সময় হোৱা নাই বগে এয়া তাই বনাবলৈ লৈছে ৰিলছ সেইকাৰণে কাপোৰ বিচাৰি আছে এইকেইদিন মানে একদম তাইও এটা কেঁচুৱা নহয় জানো মই দুটা কেঁচুৱা চম্ভালিব লগা হৈছে তাইৰ কামবোৰো মই সেই পিছে দৌৰি থাকোঁতেই যায় তাই খেচনি কৰিব মই চাফা কৰিম সেয়াই আৰু এতিয়াও সেয়া তাই বনাবলৈ লৈছে আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো আৰম্ভ কৰিলোঁ গহপুৰত আৰু আহি গুৱাহাটী পাই গ'লোহি এতিয়া শেষ কৰিবলৈ লৈছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ আৰু লগতে যদি কোনোবা মোৰ ভিউৱাৰ্ছে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব আকৌ আহিম নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক আৰু এটা কথা ভিডিঅ'টোত শেষলৈকে মোৰ লগত জড়িত হৈ থকাৰ বাবে আপোনাক ধন্যবাদ